ডাইনাছৰো আছে এইটো হাতী ডাইনাছৰ ওই তলত জাঙা ফটোত বা ওই খালি জাঙা ইফালি বৈদ্য লাগব ওই ডাইনাছৰৰ লগত উঠিম ভাল হেই গাইজ স্বাগতম টু জিতেন্দ্ৰছ ব্লগছ ইমান দিনে যিটো দিনৰ কাৰণে অপেক্ষা কৰি আছিলোঁ তো ফাইনেলি সেই দিনটো আজি আহিল তো সকলোৱে জানে যে 14 এপ্ৰিলৰ দিনা গুৱাহাটীত সৰু সজাই আছে বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বৃহৎ অনুষ্ঠান আৰু তাতে আহিব আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে বহুত একদম ডাঙৰ ডাঙৰ মানুহ আহিব ফৰেনৰ মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল এইবিলাক মানে মিডিয়াৰ পৰা মানুহ আহিব তো আজি মানে যাম আজি মানে আমাক নিব হোটেলে মানে গুৱাহাটীত যিমানবিলাক হোটেল আছে চবকে মানে ৰাখিব আজিৰ পৰা আমি হোটেলত থাকিব লাগিব 5 দিন 14 এপ্ৰিলৰ দিনা আমি সৰু সজাইত যাম মানে এই অনুষ্ঠানটো প্ৰদৰ্শন কৰিবৰ কাৰণে তো একদম সম্পূৰ্ণ ৰেডি 5 দিনৰ আমি আৰু মানে গাইছ আৰু ঘৰত আহিব নাপাং আৰু তো মানে হোটেলতে থাকিব লাগিব মানে সৰু সজাইত আমাৰ মানে সেই প্ৰশিক্ষণ হ'ব প্ৰশিক্ষণটো শেষ হোৱাৰ পিছত আৰু আমি হোটেলক লাগি থ'ব যাব আৰু হোটেলৰ পৰা আৰু তাতে সৰু সজাই মানে সেনেকৈ থাকিব লাগিব ঘৰত আহিব নাপাং মানে বাহিৰতো বোলে অলবা নাপাং তাতে মানে বহুত ষ্ট্ৰিক্ট কৰি দিছে তাতে বলক এতিয়া আপোনালোকক একদম পূৰা একফালৰ পৰা চব দেখাম ধামাকা ভিডিঅ' হ'ব আৰু 14 এপ্ৰিলৰ দিনা যিটো মেইন অনুষ্ঠানটো হ'ব সিদিনা 11,000 বিহুৱতী নাচিব আৰু সেই বিহুৱা 11,000ৰ মাজত আমিও থাকিম লগতে আমাৰ আপিও থাকিব তো বহুত বেছি এক্সাইটেড হৈছোঁ তো ৰাইজসকল মোৰ বেডিং দুটা একদম ৰেডি তো এটত আছে মোৰ ঢোলটো আৰু এটত মানে মোৰ কাপোৰ গিলা আছে মানে একদম বহুত একমাখা কাপোৰ আছে দে আৰু মানে আৰু কি ক'ম আৰু পানী বটলো আছে এই দুটাক নাচাই কিয়া একেবাৰে ক'বাকে যুদ্ধ ক্ষেত্ৰকে যাব আপিযোৰা কি তই গগলছ পিন্ধছা নে কি গগলছ দে হ'ব দে তহঁতে এনেকৈ তাকামুই যাং দে দিছ আপি ৱাটাৰ এইযোৰা কি পিন্ধছা তই গগলছ কেৰাইছ কালাৰটো চচমা পিন্ধলি মানুহ চকুৰ পাৱাৰ বাঢ়ে এই চকুৰ পাতো অলপমান কমিয়ে যায় গাইছ এইটো হৈছে আমাৰ নামঘৰটোত অলপমান সেয়া কাটি লওঁ বলক এতিয়া প্ৰভুৰ নাম তো ৰাইজসকল ফাইনেলি আহি পালোঁ আমি ছয়গড় চাৰ্কুল অফিচ আৰু আপোনালোকক এটা কথা কওঁ গুৱাহাটীৰ বোলে 90% হোটেল বোলে অলৰেডি বুকিং হৈছে যদি কোনোবা যদি বাহিৰ গম পাইছোঁ আৰু যদি কোনোবা যদি বাহিৰৰ মানুহ যদি আহে মানে বুকিং কৰিব কিন্তু একদম বুকিং কৰিব নোৱাৰে অহা 5 দিনৰ কাৰণে একদম 14 তাৰিখ আৰু 15 তাৰিখৰ পিছতে আপোনালোকে বুকিং কৰিব পাৰিব বজাত কি বুলি কয় 8টা বজাত অহা টাইম দিছিল ইথান 10টা কমত কিন্তু গাড়ী ষ্টাৰ্ট নিদিয়ে সেইটো গেৰাণ্টি 10টাৰ পিছত 12টা তো ৰাইজসকল আমি এতিয়া পাম এতিয়া আমিনগাঁও মানে ফাৰ্ষ্টতে এতিয়া হ'ব আমাৰ মেডিকেল ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল ভেৰিফিকেশ্যন হোৱাৰ পিছত ক'ত লৈ যাব হোটেল নিজে হোটেলত লৈ যাব তো আমাৰ আছে 9 মাইলত USTM বুলি আছে হোটেল আৰু মানস আমি মানে গোটেই মাখা একেলগে বস্তু আৰু ভাল লাগব না ৰাতি পূৰা জম্বু আৰু পূৰা একদম মজাকৈ লাইন কৰি থৈ দিছে তাইক চাব পাৰে ইমান মাখা আপি মানে ইমান দিনে একেলগে ৰিহাৰ্চল কৰি আছিলোঁ আজি মানে চব চেপাৰেটকৈ থাকিম গোটাই মাখা লৈ আপি মাখাই বেলেগকৈ থাকিব আপা মাখাই বেলেগকৈ থাকিব গোটাই বেলেগ মোৰ সখী আছে সখী জিতেন্দ্ৰ ভাই মোৰ নাম জিতেন্দ্ৰ ৰীতা লগাই ভাল লাগিল বেগটো লৈ কিনে কি লেভেল দি আছিলে এই চা মোচা 100 টকা 60 টকা কিমান 60 টকা 100 টকা 60 টকা ভাত খাবৰ কাৰণে লাইন এতিয়া শাৰী পাতিছে বা এই ব্যৱহাৰ পনীৰো আছে আৰু মাংস ভাত খা লাইন চাব পাৰে ভাত খা লাইন বা আপা হৈ আপি মাখাৰ বেছি ভোক লাগছে আপোনালোকতকৈ খানা চানা খাই কিনে এতিয়া বহিলোঁ গাড়ী এতিয়া আমি চিধাই যাওঁ আমাৰ হোটেলত বহুত বেছি ভাল লাগি আছে মনটো গাইছ 1 নম্বৰ গাড়ী গ'ল এওঁলোকৰ খান 1 নম্বৰ আৰু আমাৰ খান 2 নম্বৰ ছাৰ सारे हैंडीमैन ने की जा मजा लगती जाके ভাল লাগছে গাইস ফাইনালি আমি আমাৰ গন্তব্যস্থান আহি পালোঁ চাব পাৰে মজা লাগছে একদম ভিউটো বাপরে এই জায়গাত পড়ছো আলটিমেট জায়গা দে একদম বাপরে বৈদ্য লাগছে তো গাইস
ফাইনেলি গাড়ী পেৰে নামলোঁ বাপৰে যিটো এটা ভিউ আপোনালোকক দেখাম না একদম পাগলা হৈ যাব লাগিব এনেকুৱা এটা ভিউ কি ডাঙৰ বিল্ডিং ঐ বাপ্পা ঐ মোতকৈ কিমান এশ বিল্ডিং কি জেগাত আহি পালো কি জেগাত আহি পালো ফেলকা লাগছি তন্ময় ফেলকা লাগছে ৰাস্তা তেৰা বেৰা এতিয়া নাথাকোৱে নেকি এতিয়া বঢ়িয়াকৈ সেই বিচনা দৰ্শন পাৰি কিনে এতিয়া টোপনি মাতি পইচা এটা বৈদ্য গাইজ ফাৰ্ষ্টতে আমি আমাৰ বিচনাখন পাৰি ল'ব লাগিব তাৰপিছত মজাকৈ এৰে ভিউটো দেখাম আপোনালোকক যিমান ডাঙৰ এৰিয়া না গোটাই ঘূৰি শেষে নহ'ব ইমান ডাঙৰ এৰিয়া আমি 5 দিনত ঘূৰি শেষে কৰিব নোৱাৰিম খাটাৰতে ডাইনাছৰো আছে এইটো হাতী ডাইনাছৰ বাপৰে আল্টিমেট ঐ তলত জাঙা ফটোত বা ঐ ফালি জাঙা ইফালি বৈদ্য লাগিব ঐ ডাইনাছৰৰ লগত উঠিম ভাল বা গাইজ কি জেগাত আহি পালো এবাৰ কি জেগাত পেলালা চাওক গাইজ কি ডাইনাছৰৰ লেটু দিয়ে ওপৰত উঠিছিল মানুহে আগতে ইয়াকে বুজাইছে ইয়াৰ পৰা উঠি পেলাই ওপৰত গৈছিল আচ্ছা তই কিন্তু বঢ়িয়া বুজাব জানছা দে এইটো কি মই নামটো পাহাৰছো কিন্তু এই ডাইনাছৰৰ মতা আৰু মাইকী এইটো এইটো মাইকী বিলাক এনেকা হয় এইটো মতা না মাইকী এইটো মাইকী এইটো মতা বাহ দাঁতটো নাই এইটো দাঁত কবাই লৈ গৈছি নেকি লৈ গৈছি দাঁতটো দান্তাল নহয় হাতীটো আমি কল খুৱাম ৰাতি পাৰিলে ভাল গাইজ ৰুমটো আহি পালো বা বিচনা চিনা ৰেডি হৈ আছে আহি কিনে খালি বাগাত দিলেই হ'ল তো বেগ চেগ থৈ দিলোঁ মজাকে ফালি বঢ়িয়া বতাহ থাকিব তো গাইজ ফাইনেলি আমি বিচনা চিচিনা পাৰা হোৱাৰ পিছত একবাৰ বাহিৰত দেখি ওলাই আহিলোঁ মানে ইয়াৰে লোকেশ্যনটো চাবৰ কাৰণে মানে আনকমন লাগছে তামাম লাগছে মানে কি মজা লাগছে ভাষা নাই ক'বৰ কাৰণে ফালি বহুত আছে না আৰু এই জাষ্ট আহিলোহে তাৰমানে একদম গোটাই ঘূৰিম কমলাৰ বাগান চাবি না আনাৰসৰ বাগান চাবি আচ্ছা ইমান সব লাইট আছিল যেতিয়া আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব এইটো পানীটো আমি ওপৰ মে কৈ দিওঁ লাইট চাইট জ্বলে 1000 মান ল'ৰা ছোৱালী আহে এতিয়া মোৰ মাথাটো চেচ হ'ব দে আৰু কি জেগাত আহি পালো বিচিনা ভাল হ'ব পাৰে ইয়াতে খাবা কি পাম কেণ্টিনত খাবা ভাল বস্তু কিবা পাম না আৰু চাব পাৰে কি মজা ইয়াতে পেইণ্টিং আছে ধুনীয়া পেইণ্টিং ইয়াত চাব পাৰে ৱেলকাম টু নৰ্থ জোন ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়া ৱাও আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে আৰু এইবিলাক চাওকে ইয়াতে চাওকে কি মজা পেইণ্টিং আছে ইফালে চাওক ইফালে গোটাই পেইণ্টিং আছে ধুনীয়া ছবি আছে ইফালে চাওক গোটাই ধুনীয়া একদম ছবি আছে তো নন ষ্টপ ফটোৱে মাৰি আছোঁ এডক কালি কিন্তু মই কিন্তু এখনো ফটো উঠিব পৰা নাই অকল চাব পাৰে এইখন হ'ল মেইন গেটটো ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়া একদম বাপৰে কি গেট আল্টিমেট চাৰে গেছি সিফালে একবাৰ আহু ৰ'ব আমিও এই হ'ল বাহিৰৰ পৰিৱেশ চাৰে আগে যাই আছে কিবা খাবৰ কাৰণে দোকানৰ ফালে আৰু ইফালে চব এইবিলাক মেঘালয় এৰিয়া হয় দেই বৰ্তমান আমি মেঘালয় এৰিয়াত আছোঁ না বৰ্তমান মেঘালয় এৰিয়াত আছোঁ বাপৰে কি মাহা এমান দোৱা এই পাহাৰৰ ওপৰত কি ধুনীয়া তামোল বাগান একদম মজা তামোল বাগান কিন্তু তামোল এটাও লগা নাই তামোল এখন পাৰি লৈ গৈছে বেপাৰী গাইজ ফটো উঠি তন নিবা নাই এমান ফটো উঠলো উঠাই বলা নাই কিমান যে ফটো উঠলাই বেপাৰ নাই বল দি বল বঢ়িয়া লাইনটো ভাল লাগছে গাইজ ভাত খাব কাৰণে চাহপাতৰ টোকেন লগতে আনছোঁ পানী বটল আৰু লাইন চাক আৰু এইফালে বহি এনেকৈ খাব লাগিব আজিৰ সাজটো আমি ইয়াতে খাম কিন্তু এনে নেক্সট সাজগিলা আমি ডাইৰেক্ট সৰু হৈ খাম চাহপাতৰ চবে টোকেন লৈ আহিছে এখন তই কেইখন আছা এখনে ভিডিঅ' বনাম তোৰ ৰাইজক ৰাতিৰ সাজটো এতিয়া খাই আছোঁ তো কালি আমি সোনকালে উঠিব লাগিব 6:30 আমি যাই পাব লাগিব সোনকালে উঠিব লাগিব আজিৰ ভিডিঅ'টো কৰিম এইখিনিতে শেষ তো নেক্সট এটা নতুন ভিডিঅ'ত সৰু হৈ যায় পৰা লগ পাম তেতিয়ালৈকে বাই গুড নাইট